নমস্কাৰ বন্ধুসকল, টিটেক এণ্ড আৰ্ট চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকে যিটো টুথপেষ্ট ইউজ কৰে সেইটো আচলতে কেমিকেলেৰে তৈয়াৰী নে তাত নেচাৰেল কিছুমান পদাৰ্থ আছে, সেইসমূহ জানিবৰ বাবে এটি ফটো খুবেই ভাইৰেল হৈছিলে আৰু সেইটো ফটো হৈছে এইটো ফটো। আৰু ইয়াতে কোৱা হৈছিলে যে যদি ব্লেক থাকে তেনেহ'লে পিয়'ৰ কেমিকেল, ৰেড হ'লে তাত নেচাৰেল আৰু কেমিকেলৰ কম্বাইনেশ্যন থাকিব, আৰু ব্লু হ'লে নেচাৰেল মেডিচিন মিক্স থাকিব, আৰু গ্ৰীণ হ'লে পিয়'ৰ আমাৰ যিটো নেচাৰেল সেইটো হ'ব বুলি। এইটো আচলতে কিমান সত্য, আজি মই আপোনালোকক তাৰে কিছুমান কথা ক'বলৈ গৈ আছোঁ। তেনেহ'লে ব'লকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এই মাৰ্কসমূহ সাধাৰণতে আই মাৰ্ক, প্ৰিণ্টেড মাৰ্ক বা কালাৰ মাৰ্ক বুলি কোৱা হয়। এই দাগসমূহৰ আচলতে কাম কি, ইয়াৰ সহায়ত আচলতে কি হয়, সেইটো মই আপোনালোকক ক'বলৈ গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব। সকলোবোৰ টুথপেষ্টৰে আৱৰণ হৈছে একোটা প্লাষ্টিকৰ আৱৰণ, আৰু এই প্লাষ্টিকৰ আৱৰণসমূহৰ একোটা জোখত আচলতে কাট কৰা হয়। কাৰখানাসমূহত যিবিলাক মেচিনত চেঞ্চৰ থাকে, সেই চেঞ্চৰসমূহে আচলতে এটি জোখত যাতে সেই প্লাষ্টিকটো কাট কৰিব পাৰে তাৰ সহায়ক হিচাপেহে আচলতে এইবোৰ মাৰ্ক দিয়া হয়, যেনেকুৱা গ্ৰীণ, ব্লেক, য়েল্লো ইত্যাদি। যেতিয়া চেঞ্চৰটোৱে সেই মাৰ্কটো দেখিব তেতিয়াই সেই প্লাষ্টিকটোত এটা জোখত কাট কৰি দিব, আৰু তাৰ সহায়ত আমাৰ যিবিলাক টুথপেষ্ট থাকে সেই প্লাষ্টিকৰ ৰোলসমূহ বনোৱাত সহায় হয়। আচলতে এই মাৰ্কবিলাক কোনো নেচাৰেল কেমিকেল বা তেনেকুৱা পদাৰ্থ থকাৰ কোনো ইনফৰ্মেশ্যন তেওঁলোকে নিদিয়ে। এইবিলাক একোটা হৈছে চেঞ্চৰৰ সহায়ত যাতে প্লাষ্টিকটো কাট কৰিব পাৰে তাৰ বাবেহে দিয়া এটি দাগ। আচলতে এই দাগসমূহৰ সহায়ত যিখিনি জোখত আচলতে প্লাষ্টিকটো লাগে সেই জোখত প্লাষ্টিকটো কাট হৈ যায়। যিখিনি আচলতে তাত প্ৰডাক্ট দিয়া থাকে নেচাৰেল কেমিকেল, সেইখিনি তাৰ ইনগ্ৰিডিয়েণ্টছত লিখা থাকে, কিন্তু যিটো আমি মাৰ্ক সাধাৰণতে টুথপেষ্টৰ বেক চাইডত আমি দেখা পাওঁ সেইটোৰ দ্বাৰা কোনো প্ৰমাণিত নহয় যে সেই প্ৰডাক্টটো নেচাৰেল কেমিকেল বা কেমিকেল মেডিচিন মিক্স আছে নে এনেকুৱা কোনো তাৰ পৰা একো প্ৰমাণিত নহয়। গতিকে আপোনালোকে কেতিয়া টুথপেষ্টৰ পাছফালৰ যিটো দাগ আছে সেই দাগটোৰ ওপৰত ভিত্তি কৰি বা তাৰ পৰা আপোনালোকে বিচাৰ নকৰিব যে এইটো বস্তু কেমিকেলেৰে তৈয়াৰী, যে এইটো যদি ৰেড আছে তাত কেমিকেল মিক্স আছে বা গ্ৰীণ হ'লে নেচাৰেল, সেইটো আপোনালোকে কেতিয়াও বিচাৰ নকৰিব। সেইখিনি জানিবৰ বাবে টুথপেষ্টৰ যিখন ইনগ্ৰিডিয়েণ্টছ লিষ্ট থাকে আপোনালোকে সেইখন পঢ়ি চাব। সেইখন পঢ়ি চালে আপোনালোকে বস্তুটো কেমিকেল আছে নে নেচাৰেল বস্তুৱে তৈয়াৰী সেইটো আপোনালোকে গম পাই যাব। গতিকে আজিলৈ ইমানেই। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰক, আৰু এনেকুৱা ভিডিঅ' আৰু পাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, আৰু আপোনালোকৰ যদি কিবা দিহা পৰামৰ্শ আছে তেনেহ'লে কমেণ্টত প্ৰদান কৰক। ধন্যবাদ।